দিছো আৰু তাৰ লগতে ক'ব বিচাৰিছো যে নিউজ লাইভৰ সংগীতৰ মহাযুদ্ধ আৰম্ভ হৈছে প্ৰতিভাৰ সন্ধান আপোনাৰ সন্তানৰ যদি সংগীতৰ ক্ষেত্ৰত প্ৰতিভা আছে বয়স 16 বছৰৰ তলত হয় তেন্তে আমালৈ আপোনালোকে হোৱাটছএপ ভিডিঅ' গীতৰ প্ৰেৰণ কৰিব পাৰে আমাৰ হোৱাটছএপ নম্বৰ 7099006108 টিভি স্ক্ৰীনত দিয়া হৈছে তাত আপোনালোকে নাম ঠিকনা লিখি প্ৰেৰণ কৰক আমি তাৰ পৰা নিৰ্বাচিত কৰিম আৰু এই মহাযুদ্ধ আৰম্ভ হ'ব গৰমৰ বন্ধ অৰ্থাৎ জুলাই মাহত আমি আজি আমন্ত্ৰণ জনাইছো ভাইলিনা ডেকা গোৰেশ্বৰৰ পৰা আহিছে ভাইলিনাক স্বাগতম জনাইছো খ্যাতি তৃষ্ণা দেৱী খ্যাতি তৃষ্ণা গুৱাহাটীৰ খ্যাতি তৃষ্ণাক স্বাগতম অংকুৰিতা বৰা গুৱাহাটীৰ পৰা আহিছে অংকুৰিতাক স্বাগতম জিজ্ঞাসা কাশ্যপ আহিছে পাতাচাৰ কুচিৰ পৰা জিজ্ঞাসাকো স্বাগতম জনাইছো আৰু ডিমৰ পৰা এজন মেধাৱী ছাত্ৰ এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 89% নম্বৰ পাইছে পিতৃয়ে দিন হাজিৰা কৰে ৰাকেশ মণ্ডল তেওঁৰ সৈতে থাকিব আমাৰ ডিমৰ সাংবাদিক শেখৰ জ্যোতি দুৱৰী শেখৰকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছো মই প্ৰথমে ষ্টুডিঅ'লৈ আহিছো প্ৰথমে ভাইলিনা ওচৰলৈ আহিছো ভাইলিনা অনুষ্ঠানৰ আৰম্ভণিতে কি শুনাবা মই প্ৰথমতে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আৰু আশা ভোসলে গুৱাহাটী গীত গাবলৈ লৈছোঁ ভাইলিনা সুন্দৰকৈ পৰিৱেশন কৰিছা তুমি কি পঢ়ি আছা সংগীতৰ শিক্ষাও লৈ আছা চাগে হয় কোন ক্লাছত মই ক্লাছ 9 ত পঢ়ি আছো হয় আৰু সংগীত শিকি আছা হয় সংগীত মই সৰুৰে পৰা শিকিছো আচলতে মই সংগীত বহুত বেছি ভাল পাওঁ মই 4 বছৰ মানৰ পৰা গান গোৱা ষ্টাৰ্ট কৰিছো আৰু এতিয়ালৈ শিকি আছো ঠিক আছে লৈছো খন্তেক বাণিজ্যিক বিৰতি চাই থাকক আমাৰ বিশেষ অনুষ্ঠান ভিডিঅ'ছে পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান প্ৰতিভাৰ সন্ধানৰ মাজলৈ মই পুনৰ কৈছোঁ 16 বছৰৰ তলৰ প্ৰতিভাৱান কণ্ঠশিল্পীসকলৰ বাবে আমাৰ এই মঞ্চ প্ৰতিভাৰ সন্ধান টিভি স্ক্ৰীনত এটা হোৱাটছএপ নম্বৰ আমি দিছোঁ আপোনালোকে তাত হোৱাটছএপ ভিডিঅ' প্ৰেৰণ কৰক 7099006108 নম্বৰত নাম ঠিকনা লিখিবলৈ নাপাহৰিব
গীতৰ ভিডিঅ' প্ৰেৰণ কৰিব সেই নাম্বাৰত আমি ষ্টুডিঅ'লৈ আহিছোঁ ভায়লিনা ডেকা এবাৰ সাজু হৈ আছে ভায়লিনা প্ৰথমে এটি সুন্দৰ গীতেৰ অনুষ্ঠান আৰম্ভ কৰিছিলা এবাৰ কি শুনাবা এইবাৰ মই তৰালী শৰ্মা বাইদেউৰ আহিবা তুমি দুপৰ নিশা গীতটি গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে যেতিয়া পৃথিৱী শুব মৰমে আমাৰ দুপ চাই সাগৰ বিচাৰিব সাগৰ বিচাৰিব do
ধন্যবাদ। ভাইলিনা খুব সুন্দৰকৈ গাইছা তৰালী শৰ্মাৰ এটি মাষ্টাৰ পিচ তুমি সুন্দৰকৈ গাইছা মই সুধিব বিচাৰিছোঁ তোমালোকে সংগীতৰ চৰ্চা কৰা সংগীতৰ সাধনা কৰি আছা তাৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰতো আগুৱাই যাব লাগিব পঢ়া শুনাও চলাই যাব লাগিব গোটেইকেইগৰাকী হাইস্কুলত যিহেতু অধ্যয়ন কৰি আছা কেনেকৈ দুইটা আগুৱাই নিয়া গানৰ প্ৰেক্টিছ সময়ত গান কৰিব লাগিব আৰু পঢ়াৰ সময়ত টাইমটো এক্সট্ৰা হ'ব যেতিয়া গানৰ প্ৰেক্টিছ হয় পুৱা গধূলি সদায় ৰিয়াজ কৰোঁ তেনেকৈ আৰু পঢ়া সময়খিনি এনেকৈ স্কুল কেইটাৰ পৰা হয় তোমালোকৰ স্কুল 9 তাৰ আগতে গানৰ অনুশীলন কৰি লোৱা তাৰ আগত টিউশ্যন যাব লাগে কেতিয়াবা গধূলি কৰোঁ ৰাতিপুৱা কৰিবলৈ বেছিভাগ সময় নাপাওঁ মানে সদায় কৰাই আৰু হয় কৰোঁ মই লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি চাই থাকক আমাৰ বিশেষ অনুষ্ঠান প্ৰতিভাৰ সন্ধান বিৰতিৰ পুনৰ উভতি আছোঁ আমাৰ বিশেষ অনুষ্ঠান প্ৰতিভাৰ সন্ধানৰ এই বিশেষ মঞ্চলৈ মই পুনৰ কৈছোঁ 16 বছৰৰ তলৰ প্ৰতিভাৱান কণ্ঠশিল্পীৰ বাবে মুকলি আমাৰ এই মঞ্চ আপুনি আপোনাৰ সন্তানক সাজু কৰিব পাৰে আমালৈ গীতৰ ভিডিঅ' প্ৰেৰণ কৰক এটা হোৱাটছএপ নম্বৰ আমাৰ স্ক্ৰীণত দি থকা হৈছে তাত নাম ঠিকনা লিখি গীতৰ ভিডিঅ' প্ৰেৰণ কৰক তাৰ পৰা বচা শিল্পীক আমি আমন্ত্ৰণ জনাম আৰু এক সংগীতৰ মহাযুদ্ধ নিউজ লাইভৰ মঞ্চত অচিৰে অনুষ্ঠিত হ'ব মই এবাৰ ভাইলিনাৰ ওচৰলৈ আহিছোঁ ভাইলিনা মই সুধিব বিচাৰিছোঁ তোমালোকে সংগীতৰ আনুষ্ঠানিক শিক্ষাও গ্ৰহণ কৰি আছা কিন্তু ঘৰত যেতিয়া এটা সংগীতৰ পৰিৱেশ থাকে তেতিয়া কিছু সুবিধা হয় তোমালোকৰ তেনেকুৱা ঘৰত পৰিৱেশ আছেনে হয় সকলোৱে মোক বহুত ছাপোৰ্ট কৰে মা দেউতাই বহুত ছাপোৰ্ট কৰে আৰু ভাইটিও এতিয়া তবলা শিকি আছে দেউতাই আগতে খোল বজাইছিলে আৰু মায়ে বৰগীত গাইছিলে সেইকাৰণে সৰুৰে পৰা মানে সংগীতৰ এটা পৰিৱেশ পাইছা হয় বৰগীত তুমি গোৱা নে নাই হয় গাওঁ ঠিক আছে এইবাৰ কি শুনাবা এইবাৰ মই পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ মধুস্মিতা ভট্টাচাৰ্য বাইদেৱে কণ্ঠদান কৰা এটি গীত গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে হৰিণীৰ চকুতে পানী বিৰিঙিলে এটুপি দুটুপি সৰে দুবৰি খাওঁতে চকু পানী টুপি দুবৰিতে লাগি ধৰে দুবৰিতে লাগি ধৰে হৰিণীৰ চকুতে পানী বিৰিঙিলে এটুপি দুটুপি সৰে দুবৰি খাওঁতে চকু পানী টুপি দুবৰিতে লাগি ধৰে দুবৰিতে লাগি ধৰে নৈৰে সিপাৰত বনৰে কাষতে হৰিণা হৰিণী হায় নৈৰে সিপাৰত বনৰে কাষতে হৰিণা হৰিণী হায় নিদাৰুংগিয়াধে ধনুষৰে ধৰি হৰিণা হৰিলে হৰিণীৰ চকুতে পানী বিৰিঙিলে এটুপি দুটুপি সৰে দুবৰি খাওঁতে চকু পানী টুপি দুবৰিতে লাগি ধৰে
হৰিণীৰ চকুতে পানী বিৰিঙিৰে এটুপি দুটুপি সৰে দুবৰি খাওঁতে চকু পানী টুপি দুবৰিতে লাগি ধৰে দুবৰিতে লাগি ধৰে খুব সুন্দৰ ভায়লিনা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ